নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই টনাৰ দি কেনেকৈ মুখখন চাফা কৰিব পাৰি তাকে দেখাম। এই কটন ললোঁ, মই টনাৰ অলপ তাত দি ললোঁ। এনেকৈ মুখত লগাই দিছোঁ। টনাৰটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল। মুখ চাফা কৰিব পাৰি, ডিঙি চাফা কৰিব পাৰি, হাতো চাফা কৰিব পাৰি। টনাৰটো আপুনি সকলো দোকানতে পাব। ইয়াৰ দামো বেছি নহয়। আয়ুৰৰ হয়, এইটো পিংক কালাৰ। এনেকৈ ডিঙিটো চাফা কৰিব পাৰিব। হাতেৰেও লগাব পাৰি। হাতত অলপ দি মিলাই ল'লে হ'ব। মিলাই এনেকৈ লগাই দিব। কটনত লগাই হাতো চাফা কৰিব পাৰি। হাত দুখনত এনেদৰে লগাই ল'লে হ'ব। ইয়াত গোলাপ জল আৰু এল'ভেৰা থাকে, পিংক কালাৰ হয়। আপোনালোকে দোকানৰ পৰা আনি ল'ব পাৰিব। আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ, লাইক, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে বেলটো বজাই দিব। ধন্যবাদ।